নমস্কাৰ বন্ধুবৰ্গ আজি আমি আলোচনা কৰিম পানীৰ গুৰুত্ব পানীৰ উৎস আৰু পানীৰ ব্যৱহাৰ সম্পৰ্কে আলোচনা কৰিম আৰু এতিয়ালৈকে যদিহে আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে মোৰ আগন্তুক ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি দিব প্ৰথমে আমি আলোচনা কৰিম পানীৰ গুৰুত্ব সম্পৰ্কে পানী এক অমূল্য প্ৰাকৃতিক সম্পদ পানীয়েই প্ৰাণীৰ প্ৰাণ পানী হৈছে নৱীকৰণযোগ্য সম্পদ পানীৰ ৰাসায়নিক সংকেত হ'ল H2O হাইড্ৰজেন দুটা আৰু অক্সিজেন এটা পৃথিৱীৰ পৃষ্ঠভাগত প্ৰায় 71% পানীয়ে আগুৰি আছে পৃথিৱীৰ মুঠ জলৰ 97% পানী সাগৰ মহাসাগৰত আছে কিন্তু এই পানী ব্যৱহাৰ কাৰণে অনুপযোগী কাৰণ সাগৰৰ পানী লুণীয়া 2.7% পানী হিমশিলা অথবা বৰফ স্তূপ আৰু ভূগৰ্ভত সঞ্চিত পানী মাত্ৰ 0.03% পানীহে নিৰ্মল পানী পানী 100 ডিগ্ৰী সেলসিয়াছ উষ্ণতাত উতলে আৰু 0 ডিগ্ৰী সেলসিয়াছ উষ্ণতাত গড় মাৰি বৰফ হয় গেদীয় অৱস্থাত বৰফ আৰু গেছীয় অৱস্থাত জলীয় বাষ্প হিচাপে পানী পোৱা যায় 22 মাৰ্চ তাৰিখে বিশ্ব জল দিৱস পালন কৰা হয় ৰাষ্ট্ৰসংঘই খোৱা ধোৱা খাদ্য প্ৰস্তুতকৰণ আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰ বাবে প্ৰতিজন ব্যক্তিক প্ৰতিদিনে 50 লিটাৰ পানী লাগে বুলি অনুমোদন কৰিছে পানী ক্ৰমাৎ হ্ৰাস পাই অহা বিষয়ে মানুহৰ মাজত সজাগতা অনাৰ বাবে 2003 বছৰটো আন্তঃৰাষ্ট্ৰীয় নিৰ্মল পানী বৰ্ষ হিচাপে পালন কৰা হয় মানৱ শৰীৰটো সাধাৰণতে 60% পানীৰে গঠিত আমাৰ তেজত থকা প্লাজমাত পানীৰ পৰিমাণ হ'ল 92% এজন সুস্থ মানুহক দৈনিক 3.7 লিটাৰ পানী লাগে পুৰুষৰ বাবে আৰু মহিলাৰ বাবে 2.7 লিটাৰ পানী লাগে পানী দুই প্ৰকাৰৰ কঠিন পানী আৰু কোমল পানী জীৱৰ পানীত কোনো খনিজ লৱণ মিহলি হৈ নাথাকে সেই পানীক কোমল পানী বুলি কোৱা হয় যেনে বৰষুণৰ পানী পাতিত পানী ডিষ্টিল ৱাটাৰ বুলি যাক কোৱা হয় কোমল পানী খোৱাৰ কাৰণে উপযোগী নহয় কিন্তু কাপোৰ কানি ধুবলৈ ভাল কাৰণ কোমল পানীত ফেন বেছি উঠে আনহাতে যি পানীত খনিজ লৱণ মিহলি হৈ থাকে সেই পানীয়ে কঠিন পানী যেনে কুৱাৰ পানী খাল বিলৰ পানী নদীৰ পানী আদি কুৱাৰ পানী খোৱাৰ বাবে উপযুক্ত যদিও বীজাণুমুক্ত হোৱা বাঞ্ছনীয় কঠিন পানীৰে কাপোৰ ধুবলৈ ডিটাৰজেন্ট পাউডাৰ ব্যৱহাৰ কৰিব লাগে পানী কঠিন নে কোমল জানিবলৈ সাবন দি চাব লাগে পানীৰ উৎসসমূহ ভূপৃষ্ঠত নদ নদী খাল বিল সাগৰ মহাসাগৰ হ্ৰদ আদিত পানী থাকে আৰু ভূগৰ্ভত ভূতল হিচাপে পানী থাকে মেৰু অঞ্চলত আৰু পৰ্বতৰ সুউচ্চ শৃংগত বৰফ হিচাপে পানী থাকে পানীৰ ব্যৱহাৰ পানী সাধাৰণতে খাবলৈ গা ধুবলৈ কাপোৰ ধুবলৈ ৰান্ধিবলৈ বাগিচাত কৃষি উদ্যোগ বিদ্যুৎ উৎপাদন আদি বিভিন্ন কামত আমি পানী ব্যৱহাৰ কৰোঁ পানীৰ প্ৰদূষণ হ'ল জীৱৰ অনিষ্টকাৰী কিছুমান পদাৰ্থৰ দ্বাৰা পানী দূষিতকৰণ পানী দূষিতকৰণৰ মুখ্য কাৰকসমূহ হ'ল ঔদ্যোগিক প্ৰদূষণ কাৰক কল কাৰখানাৰ পৰা নিৰ্গত হোৱা ধাতব পদাৰ্থবিলাক নদ নদী জলাশয় আদিত পৰিলে পানী দূষিত হয় কাৰণ এই ধাতব পদাৰ্থবিলাকত ক্লৰিন কষ্টিক সোডা ফেনল সায়ানাইড এমোনিয়াম পাৰা সি আৰ্ছেনিক কেডমিয়াম আদি বিষাক্ত পদাৰ্থ থাকে নগৰীকৰণ জনসংখ্যা বৃদ্ধিৰ লগে লগে নগৰীকৰণো বৃদ্ধি হৈ গৈ আছে নগৰৰ পৰা নিৰ্গত আৱৰ্জনাবোৰ প্ৰায়ে নদ নদী জলাশয় আদিত নিক্ষেপ কৰে ফলত তাত পানী প্ৰদূষণ হ'বলৈ ধৰে কৃষি কাৰ্যৰ দ্বাৰা প্ৰদূষণ জনসংখ্যা বৃদ্ধিৰ লগে লগে মাটিৰ অভাৱত অলপ মাটিতে অধিক শস্যৰ আশাত নানা ধৰণৰ ৰাসায়নিক সাৰ কীটনাশক আদি ব্যৱহাৰ কৰে আৰু বৰষুণৰ পানীয়ে উটুৱাই নি নদ নদী জলাশয় আদিত পেলাই পানী প্ৰদূষণ হয় তেজস্ক্ৰিয় পদাৰ্থৰ দ্বাৰা আণৱিক চুলা বা পাৰমাণৱিক বিস্ফোৰণৰ ফলত বায়ুমণ্ডলত নানা ধৰণৰ
তেজস্ক্ৰিয় পদাৰ্থ নিৰ্গিত হয় আৰু বৰষুণৰ পানীৰ ফলত এই তেজস্ক্ৰিয় পদাৰ্থবোৰ নদ নদী সাগৰ জলাশয় আদিত পৰিলে পানী দূষিত হয় জল প্ৰদূষণৰ ফলত জীৱ জগতৰ বিভিন্ন ধৰণৰ ক্ষতি হ'ব পাৰে যেনে নদ নদী খাল বিল আদিত বিভিন্ন ৰোগ সৃষ্টিকাৰী অণুজীৱ বা বেক্টেৰিয়া আদিৰ সৃষ্টি আৰু বিকাশ হ'ব পাৰে যাৰ ফলত বিভিন্ন ধৰণৰ বেমাৰ যেনে টাইফয়েড কলেৰা বিভিন্ন পেটৰ ৰোগ দেখা দিব পাৰে ঔদ্যোগিক খণ্ডৰ পৰা নিৰ্গিত আৰ্ছেনিক সি পাৰা আদি মানুহৰ স্নায়ু ৰোগৰ সৃষ্টি কৰিব পাৰে ডিডিটিৰ দৰে কীটনাশকবিলাক পানীত দ্ৰৱীভূত নহয় যদিও শৰীৰৰ লিপিড অংশৰ প্ৰতি ইয়াৰ আসক্ত সৰ্বাধিক এই যৌগবোৰ জীৱৰ দেহত জমা হয় আৰু খাদ্য শৃংখলৰ মাজেৰে এটা প্ৰাণীৰ পৰা আনটো প্ৰাণীলৈ পৰিবাহিত হয় ডিডিটিৰ প্ৰভাৱত চৰাইৰ কণীৰ খলা পাতল হয় পাৰা আৰু কেডমিয়াম প্ৰদূষণে মানুহৰ লগতে জীৱ-জন্তুৰ দেহতো নানা ৰোগৰ সৃষ্টি কৰে কেডমিয়ামে মানুহৰ ইটাই ৰোগৰ সৃষ্টি কৰে আৰু পাৰাই প্ৰদূষিত কৰা মিনিমাটা অখ্যাতত সাগৰীয় মাছ সেৱন কৰাৰ ফলত মিনিমাটা ৰোগ হৈছিল আপোনালোকে মনত ৰাখিব কেডমিয়ামে ইটাই ৰোগৰ সৃষ্টি কৰে আৰু পাৰাৰ ফলত মিনিমাটা ৰোগৰ সৃষ্টি হৈছিল ফ্লৰাইডযুক্ত পানী বেছিকৈ সেৱন কৰিলে অষ্টিফ্লৰচিছ ৰোগ হয় নাইট্ৰেট অতি বিষাক্ত প্ৰদূষক নাইট্ৰেটযুক্ত পানী সেৱন কৰিলে গৰ্ভজাত শিশুৰ মৃত্যু হয় এতিয়া আমি আলোচনা কৰিম জল প্ৰদূষণৰ নিয়ন্ত্ৰণৰ উপায় সম্পৰ্কে উদ্যোগ নলা নৰ্দমা আদি পানীৰ লগত অহা বৰ্জিত দ্ৰব্যসমূহ পৃথকীকৰণ প্ৰক্ৰিয়াৰে পৃথক কৰা প্ৰয়োজন পিছত বিষাক্ত পদাৰ্থসমূহ পৰিশোধন প্ৰক্ৰিয়াৰ দ্বাৰা পৃথক কৰিহে নদ নদী বা পুখুৰীত পেলাব লাগে কীটনাশক দ্ৰব্যৰ ব্যৱহাৰৰ পৰিৱৰ্তে কীটৰ জৈৱিক নিয়ন্ত্ৰণৰ ওপৰত গুৰুত্ব দিব লাগে গোবৰ গেছ প্ৰকল্প স্থাপন কৰি বৰ্জিত মলমূত্ৰ বা আন পদাৰ্থসমূহৰ পুনৰাৱৰ্তন কৰা প্ৰয়োজন প্ৰাকৃতিক পানীৰ উৎসসমূহ সংৰক্ষণ কৰা উচিত নদ নদী পুখুৰী আদিত গা ধোৱা নাইবা কাপোৰ ধোৱাৰ পৰা বিৰত থাকিব লাগে উদ্যোগসমূহে যাতে বৰ্জিত পদাৰ্থসমূহ পানীত পেলাই পানী প্ৰদূষিত নকৰে তাৰ বাবে আইন প্ৰণয়ন কৰিব লাগে